হেল্ল' বন্ধু বান্ধৱীসকল, বতৰটো অকণমান ঠাণ্ডা আছিলে, সেয়ে ওলাই আহিলোঁ কিবা এটা গৰম গৰম খাম বুলি। আহি এয়া দেখিছেনে, নতুনকৈ ফাষ্ট ফুড এখন খুলিছে। তাকে ৰ'বই নোৱাৰিলোঁ, যিহেতু ঠাণ্ডা বতৰ আহি গ'লোঁ ইয়ালৈ। আমি ইয়াত ইয়াত বহুত বস্তু পাব পাৰে, অৰ্ডাৰ দিবও পাৰিব আপোনালোকে। আমি দিলোঁ ঘুগুনি আৰু চিকেন চপ। এয়া গৰমে গৰমে ঘুগুনি চিকেন চপ দিলে, আমি খাই বৈ লৈছোঁ সোনকালে। এয়া আহি থাকোঁতে দ্ৰোণ বন চকুত পৰিল, তাকে নবৌৱে বুটলিও ল'লে। আজি গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে একেলগে হুঁচৰি মাৰিছিলোঁ, সেই হুঁচৰি আজি শেষ কৰিব, তাৰ বাবে সোনকালে সন্ধিয়া ওলাইও যাব লাগিব। সেয়া ওলাই মেলি ল'লোঁ ধুনীয়াকৈ পিন্ধি। আহি নামঘৰত ইয়াত দাদা ভাইটি সকলো সাজু হৈছে। আৰু এইদৰে আজি ব্লগটো সামৰণি মাৰিছোঁ। পুনৰ এবাৰ লগ পাম মিনি ব্লগৰ সৈতে। আজিলৈ টাটা, বাই বাই।